নমস্কাৰ, মোৰ অংকিতাৰকা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ ওচৰত কেইযোৰমান হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। লগা হয় এই কাপোৰযোৰ আৰু এই কাপোৰযোৰৰ ব্লাউজ পিচ নাই আৰু পাৰি দিয়া হৈছে। ব্লাউজ পিচটো লৈ আনিলে অলপ প্ৰাইচটো বেছি হৈ যায়, বহুতে বিচাৰে অলপ কম দামৰ মেখেলা চাদৰ, সেয়েহে তেনেকুৱাকৈ লৈ আনিছোঁ এই কাপোৰযোৰ। নিশ্চয় আপোনালোকৰ ভাল লাগিব বা মন পচন্দৰ হ'ব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। এয়া চাবচোন, ধুনীয়াকৈ দেখাই দিছোঁ চাদৰখন। মই আপোনালোকক জনাওঁ যে আপোনালোকে যদি কেছ অন ডেলিভাৰী ল'ব বিচাৰে, ৰঙিয়াৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব। দূৰৰ হ'লে অনলাইন যোগে পঠাই দিয়া হ'ব। কাপোৰবিলাক যিহেতু কুৰিয়াৰ বুৰাটৰ জৰিয়তে পঠাই দিওঁ, কুৰিয়াৰ চাৰ্জ বা শ্বিপিং চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু যদিহে অনলাইন যোগে পঠাই দিয়া হয় তেতিয়া শ্বিপিং চাৰ্জটো 100 টকা এক্সট্ৰা হ'ব। আৰু কাপোৰবিলাক যিহেতু কুৰিয়াৰ বুৰাটৰ জৰিয়তে পঠাই দিওঁ, কুৰিয়াৰ চাৰ্জ বা শ্বিপিং চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। এয়া চাবচোন, ডিজাইনটো এনেকৈ দিয়া হৈছে, বহুত বেছি মৰম লগা ধুনীয়া এযোৰ হাতে বোৱা মেখেলা চাদৰ। এয়া চাব, পদ্মিনী সূতাৰ বাণীটো বৈ দিয়া হৈছে, থাইলেণ্ড বা কৰিশ্মা পাট সূতা। ধুনীয়া এটা কালাৰ আহিছে, আপোনালোকে ভিডিঅ'ত যেনেকুৱা কালাৰ দেখা পাইছে এইটো কালাৰে হ'ব। ডিজাইনটো এনেকৈ দিয়া হৈছে, চাবচোন বহুত বেছি মৰম লগা হয় কাপোৰযোৰ। কমলা ৰং আৰু বগা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। আঁচলৰ ডিজাইনটোত 2 লাইন বুটা দিয়া হৈছে আৰু উৰেগাই ঘন ঘনকৈ সৰু সৰু বুটা দিয়া হৈছে। যদিহে এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে, যদিহে ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। কেৱল ৰঙিয়াৰ পৰাহে কেছ অন ডেলিভাৰী দিয়া হ'ব আৰু নহ'লে অনলাইন যোগে পঠাই দিয়া হ'ব। যদিহে অনলাইন যোগে পঠাই দিয়া হয় তেতিয়া কুৰিয়াৰ বুৰাটৰ জৰিয়তে পঠাই দিওঁ, তেতিয়া ছাৰ্ভিচ নাথাকিলে DTDC বা পোষ্টেলৰ জৰিয়তে পঠাই দিয়া হ'ব। শ্বিপিং চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। নেক্সট দেখাই আছোঁ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, খুবেই মৰম লগা হয়। ওপৰতো 2 লাইন বুটা দিয়া হৈ আছোঁ। এই কালাৰটো নীলা হয়, নীলা ৰংটোত ৰঙা আৰু হালধীয়া ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাবচোন, বহুত বেছি মৰম লগা ধুনীয়া এযোৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰ। ইয়াৰ দিশটো হৈছে পদ্মিনী সূতা, পানীটো বৈ দিয়া হৈছে থাইলেণ্ড বা কৰিশ্মা পাট সূতা। ধুনীয়া এটা কালাৰ আহিছে আৰু ডিজাইনটো চাবচোন ধুনীয়াকৈ দিয়া হৈছে। বহুত বেছি মৰম লগা হয় মেখেলা চাদৰ কেইযোৰ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। সেয়া চাবচোন, বহুত বেছি ধুনীয়া মৰম লগা এটা ডিজাইনৰ দিয়া হৈছে আৰু উৰে গাই সৰু সৰু বুটাটো দিয়া হৈছে। এয়া চাবচোন, ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। এতিয়ালৈ যদিহে আপোনালোকে মোৰ অংকিতাৰকা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। ধুনীয়াকৈ চাদৰখন দেখালোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাবচোন, ওপৰত মাত্ৰ 2 লাইন বুটা দিয়া হৈছে আৰু এই কাপোৰযোৰৰ ব্লাউজ পিচ নাই আৰু চাইডত সৰু পাৰি এটা দিয়া হৈছে। নেক্সট দেখাইছোঁ আন এযোৰ মৰম লগা মেখেলা চাদৰ। ৰঙা আৰু কলা ৰংটো ব্যৱহাৰ কৰি বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। খুব বেছি মৰম লগা ধুনীয়া হাতে বোৱা মেখেলা চাদৰ। কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা হয়। ইয়াত কোনো ধৰণৰ মেচিনত ইউজ কৰা নহয়। আৰু এইকেইযোৰ কাপোৰ আপোনালোকে ৰাফ ইউজৰ কাৰণে পিন্ধিব পাৰিব বা ঘৰত পিন্ধিব পাৰিব। এয়া চাব, ডিজাইনটো এনেকৈ দিয়া হৈছে, একেবাৰে কম কালাৰৰ হয়। আপোনালোক যদি কোনোবা বয়সস্থও আছে তেতিয়াও এই কাপোৰযোৰ পিন্ধিবৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নাপাব। এয়া চাব, নেক্সট দেখাই আছোঁ ইয়াৰ মেখেলাখন। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ওপৰলৈকে দিয়া হৈছে বুটাখিনি, আহল বহল এঙুৰিখল আছে। এয়া চাবচোন,